আপোনাৰ কি কয় সুবনঘাটা যিটো মেইন বাজাৰৰ পৰা আপোনাৰ 3টা 4টা 5টা দলঙৰ হেৰি সংযোগ হৈ পেলাই সেইটো মানে লেব্ৰা হেৰিলৈকে লাষ্ট আমাৰ যিটো বাগানবাৰী সমষ্টিৰ বৰ্ডাৰলৈ যায় তাতে বহুত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুলত অহা যোৱা মেডিকেল ক্ষেত্ৰত ভিতৰত যদি কিবা এটা অঞ্চলত যদি আজি বেমাৰ হয় কোনো মেডিকেলৰ এম্বুলেঞ্চৰ বাদে ব্যক্তিগত সৰু গাড়ী হ'লে যোৱাৰ কোনো মানে হেৰি নাই এইটো ৰাস্তাৰ পৰিৱেশে নাই এতিয়া আপোনালোকে আহি দেখাই পালে ল'ৰা ছোৱালী কেনেকৈ পাৰ হ'ল কিবা হ'ল গতিকে সেইটো ৰাস্তা ৰাইজৰ আজি যিখিনি ৰিকুৱেষ্টত আমি এতিয়া নতুন দল APB ফালৰ পৰা আমি নিজা বগীয়াকে আমি কিবা এটা হয় আজি কিবা কৰি মানে চলাৰ কাৰণে এটা বাৰিষা দিনৰ কিবা কিবি চলাৰ কাৰণে স্কুলৰ পৰা বঞ্চিত হৈ আছে বহুত ল'ৰা ছোৱালী আহিব পৰা নাই 2-3 দিন মানে এবচেণ্ট হৈ আছে যোৱা সপ্তাহত 3-4টা ল'ৰা পানীত পৰি গৈছে সেইবিলাক ৰিজাল্ট আমি নিজা বগীয়াকে আমি যাওঁমান বাহৰ হ'লেও আমি কিবা এটা ৰাস্তাৰ ব্যৱস্থাটো কৰি দিয়া হৈছে আজি এইখিনি নামটো এইটো সোণাইজুলি বুলি কয় সোণাইজুলি বুলি কয় 3টা দলং বনোৱা হ'ব শুনিছে ফুল আজি বহুত অসুবিধা আছিলে ৰাইজে ক'ব এতিয়া আমি কি ক'ম এতিয়া ৰাইজে ক'ব এতিয়া ৰাইজে বিচাৰৰ কাৰণে আমি আহি পেলাই এইখিনি সহায়টো কৰিলে ৰাইজে ক'ব এতিয়া আমি এজন ক'লেতো নহ'ব গতিকে আমি আমাৰ পৰা যিখিনি পাৰোঁ আমিখিনি সহায়টো কৰি দিয়া হৈছে এতিয়া প্ৰথমতে মই এইখন জাৰবস্তি 6 নং গ্ৰুপ দং বান কমিটিৰ পৰা ইয়াতে ক'ব লাগিব আমি পূৰ্বাঞ্চল এটা কমিটি আছে বান কমিটি বৃহৎ ইয়াৰে আণ্ডাৰত আমি পূব ছাইডত 3টা এটা বৃহৎ বান কমিটি আছে এই 3টা বান কমিটি লগ লাগি আজি এইখিনি কামটো আমি আগবঢ়াইছে গতিকে মই এইটো ক'ব লাগিব যে সুবনঘাটাৰ পৰা মেইন ৰোডলৈকে আহি পেলাই দক্ষিণ কুচিয়াৰ পৰা সোণাইজুলি জাৰবস্তি যিটো চক আছে এই চকলৈকে মানে 3টা এনেকৈ ঘাট হৈ আছে তো এইখিনি সময়ত আমি বিগত BPFৰ লাষ্ট পৰ্যায় লাষ্ট চৰকাৰৰ দিনৰ পৰা এইখিনি গৰাখহনীয়া হৈ আছে আৰু এটা অফিচ কাষত যিটোকে এটা নদী আছে দং এইটো আগৰ বছৰৰ পৰাই মানে তেখেতসকলে যিখিনি ব্ৰিজ দিছিলে এইটো ব্ৰিজটো ভঙাই পেলাই বহুত বছৰলৈকে আজিলৈকে চলি আছে এনেকৈ গতিকে মোৰ ফালৰ পৰা এতিয়া মই ধন্যবাদ দিব লাগিব আমাৰ APB দলৰ পৰা যিটোকে নতুন আহি পেলাই আজি অলপ বাঁহৰ জেওৰা দি পেলাই যিটোকে বাহনটো চলাবৰ কাৰণে যি চেষ্টা চলাইছে অলপ আগবঢ়াইছে ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু ৰাইজৰ পৰা আমি সহায় মানে সদদিন মানে তেখেতসকলক মনত ৰাখিম আৰু বিগত আহি থকা সময়ত তেখেতসকলে যাহাতে ৰাইজৰ ভাল কাম কৰি যে ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আজি কাৰণে তেখেতসকলে যিখিনি ইয়াতে আগবঢ়াইছে আৰু পুনৰবাৰ মই ধন্যবাদ দিছোঁ যাহাতে আহি থকা সময়ত যদি চৰকাৰত আহিব পাৰে তেখেতসকলে একদম এইটো মানে পকী দলং বনাই দিয়ক ইয়াৰ কাৰণে মই আহ্বান কৰি পেলাই এতিয়া অলপ হ'লেও সুবিধা হ'ব তথাপিও এম্বুলেঞ্চ ক'লে ইয়াতে অলপ বাঁহৰ দলং হিচাপে এম্বুলেঞ্চটো আহিব নোৱাৰিব তথাপিও ঘৰৰ পৰা যিটোকে ঠেলা চেলাই বা পিলপিলাও আমি ইয়াতে দৌৰা দেখা পাইছোঁ আগতেও আমি দিয়া হৈছিল গতিকে এইবাৰো পিলপিলাই দি আমি মানে আহন বাহনটো চলাব পাৰিব গতিকে খুব সুবিধা হ'ব